friends, মই সন্ধ্যা আপোনালোকক আজি মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মে'ৰ 1 তাৰিখ, ষ্টিল এতিয়া লকডাউন। আজি মোৰ অফিসো বন্ধ, তো ভাবিলো আজি দিনটো আপোনালোকৰ লগত মই এপতকে মোৰ গোটেই কৰ্মশীলাখিনি মই শ্বেয়াৰ কৰি যাম। তো এতিয়া ৰাতিপুৱা মই শুই উঠিছো, ফ্ৰেছ হৈছো, অলৰেডি মোৰ মৰ্নিং ড্ৰিংক মই লৈ লৈছো। এতিয়া মোৰ ব্ৰেকফাষ্টটো কৰি পিনে মই বাকি মোৰ ঘৰৰ কামখিনি কৰা ষ্টাৰ্ট কৰিম। তো অলপ আপোনালোকৰ লগত কথা পাতি থাকিম। আৰু আজি মোৰ ডায়েটৰ 5th ডে হয়। তো আজি মই ঘৰতে থাকি পিনে মোৰ ডায়েট ৰুটিনটো মই কণ্টিনিউ কৰি মই মেইনটেইন কৰিম, আৰু সেইটো মই কি অকণমান সাল সলনি কৰোঁ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। তেতিয়াহ'লে আহক আজি দিনটো আমি আৰম্ভ কৰোঁ। মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্টত আজি মই 2টা বইল কণী লৈছোঁ। তো এতিয়া দেখিছে কাম গোটেই সোপা পৰি আছে। কাপোৰ এইখিনি ধোৱা কাপোৰ হয়, মই জাপিবলৈ আছে, বিচনাখনো ভালদৰে মই ঠিক কৰিবলৈ আছে। এয়া আমাৰ অকণমানি চুনু, মই চুনুক দেখাই দিছোঁ, ইণ্ট্ৰডিউচ কৰি দিওঁ। আমাৰ চুনু ৰাণী, তাই বৰ্তমান এখেতৰ লগত বহি পিনে মোবাইলত টম এণ্ড জেৰী চাই আছে খুব মনোযোগে। টোপনিও ধৰিছে তাই। মোক দেখি পিনে ভাবিছে মই কিবা এটা খাবলৈ দিম নেকি। আকৌ কেমেৰালৈ চাই আকৌ তাই মোবাইললৈ চাইছে। টম এণ্ড জেৰী খুব মনোযোগে আজি চাইছে দেই। টম এণ্ড জেৰীটো কাৰ্টুনবিধ তাই খুব ভালকৈ চাই আছে। তেখেতৰ লগতে আছে। অলপ দেৰি পাছত তেখেতৰ অফিচ আছে, অলপ দেৰি পাছত ওলাই যাব তেখেত। আপোনালোক এটা কথা কৈ থওঁ, যদি আপোনালোকে ডালিয়াটো এভইড কৰিব বিচাৰে তেন্তে চিম্পলি আপোনালোকে পাচলি দি পিনে বইল দালি এবাটি আপোনালোকে ল'ব কৰাৰ পাৰে পাছতহে মোক বাকী কামখিনি মই ধৰিব পাৰিম। যদি আপোনালোকে এয়া দেখিছে ষ্টিল এতিয়াও তাই টম এণ্ড জেৰীতে ব্যস্ত। এখন ৰুটি আপোনালোকে ল'ব পাৰে, কিন্তু যদি দিনত এখন ৰুটি লৈছে তেন্তে ৰাতি আপোনালোকে বইল দালি অকণমান পাচলি দি পিনে দালি এবাটি আপোনালোকে লৈ ল'লে হৈ গ'ল। দালি এবাটি দালি এবাটি লৈ ল'লে হৈ গ'ল। তো এতিয়া আৰু মই বেছি কথা নকয়, টাইমো গৈ আছে, মই পটাপট মোৰ লাঞ্চটো ৰেডি কৰি লওঁ। এখেতো নাই, এখেত অকণমান ওলাই গৈছে, অহাৰ পাছত এখেতকো লাঞ্চ লাগিব। তো মই গোটেইখিনি ৰেডি কৰি আপোনালোকৰ লগত আকৌ কণ্টিনিউ কথা পাতি আছোঁ। এতিয়া মই মোৰ দালিয়া খিচিৰিটো মই বনাই ল'ম। দালিয়া খিচিৰিটো মই কেনেদৰে বনাইছোঁ আপোনালোকক কৈ দিওঁ। কুকাৰ ল'ব, চিম্পলি দালি নিজৰ জোখমতে দিব। আপোনালোকে জানে যে আপোনালোকে কিমান, মইতো এবাটি খিচিৰি ল'ম, তো সেই হিচাপত সেই বাতিটো পোৱাকৈ আপোনালোকে দালি অকণমান আৰু দালিয়া অকণমান আপোনালোকে ধুই পিনে কুকাৰত দি দিব। নিমখ হালধি দিব, অকণমান আদা ৰুকি দিব, কেঁচা জলকীয়া 2টা কাটি দিব, পানী জোখমতে দিব, কুকাৰত লিড লগাব আৰু চিটি মৰাই দিব। বাছ আপোনালোকৰ দালিয়া খিচিৰি ৰেডি। মানে প্ৰপাৰ ডায়েটত যদি আপোনালোকে দালিয়া খিচিৰি এনজয় কৰিব পাৰে, আৰু সঁচা বিশ্বাস কৰক বহুতে মানে খাবলৈ ভাল হয়। তো আপোনালোকে ইয়াতে কোনো ধৰণৰ তেল বা ঘি ব্যৱহাৰ কৰাৰ দৰকাৰ নাই। আপোনালোকে যদি নহৰু পিঁয়াজো দিব বিচাৰে আপোনালোকে দি ল'ব পাৰে। পাচলি 2টামান বোলে মই এড কৰি পিনে অকণমান হেভি কৰি লওঁ, আপোনালোকে হেভি কৰি ল'ব পাৰে। কিন্তু বৰ্তমান মই এনেকুৱা মানে পাচলি চাচলি এড কৰা মোৰ একেবাৰে ইচ্ছা নাই। মই একদম চিম্পলি খিচিৰিকণ বনাই আছোঁ। কুকাৰটো ধুনীয়াকৈ ধোৱা দালি আৰু দালিয়াখিনি মই দি দিছোঁ। আকৌ কৈছোঁ দালি আৰু দালিয়াখিনি মই দি দিছোঁ। আদা অকণমান কাটি দিছোঁ, জলকীয়া 2টা ফালি দিছোঁ, নিমখ হালধি জোখমতে দিছোঁ। মই লিড লগাম আৰু চিটি মৰাই দিম জোখমতে, 1 বা 2টা চিটিয়ে মৰাম, কাৰণ অকণমান থুপথুপীয়া হ'লে খাবলৈও ভাল হয়। আৰু লগতে মই ল'ম দৈ এবাটি আৰু অকণমান চালাড লৈ ল'ম। তো মোৰ লাঞ্চ কমপ্লিট হৈ যাব। আকৌ মই কৈছোঁ, যদি আপোনালোকৰ ওচৰত দালিয়া এভেইলেবল নাথাকে বা দালিয়া আপোনালোকে খাবলৈ বেয়া পায়, এভইড কৰে, তেন্তে এই দালিকণত মিক্স দালি ল'ব। মিক্স দালিৰ লগত আপোনালোকে অকণমান বা মগু মচু মিক্স কৰি ল'লে বা বেলেগ দালিও মিক্স কৰি ল'লে, ৰহৰ বুট এনেকৈ মিক্স কৰি পিনে তাতে পাচলি এড কৰিব, নিমখ হালধি দিব ধুনীয়াকৈ, জলকীয়া পিঁয়াজ হালধি নিমখ দি পিনে ভালদৰে তেল নিদিয়াকৈ কুকাৰত চিটি মৰাই বইল কৰাই ল'ব। চবেই জানে বইল দালি বনাব, তো সেইকাৰণে মই তাৰ এক্সট্ৰা ৰেচিপি আপোনালোকলৈ শ্বেয়াৰ কৰাৰ দৰকাৰ নাই। তেনেকৈ এবাটি আপোনালোকে লাঞ্চত আৰু ডিনাৰত ল'ব পাৰে। যদি আপোনালোকে ভাত বাদ দিব বিচাৰে, মানে ভাত এভইড কৰি চলিব বিচাৰিছে, কাৰ্বহাইড্ৰেট আপোনালোকে কাট অফ কৰিব বিচাৰিছে, ৰুটি আপোনালোকে খাবলৈ বেয়া পায় মোৰ দৰে, মই ৰুটি খাবলৈ বেয়া পাওঁ, আৰু দালিয়া আপোনালোকে বেয়া পায়, মই দালিয়া ভাল পাওঁ, তো আপোনালোকে যদি দালিয়া বেয়া পায় তো আপোনালোকে এই ৰেচিপিটো ফ'ল' কৰিব পাৰে। তো আহক আৰু বেছি পলম নকৰি মই পটাপট দালিয়া খিচিৰিখন বনাই ল'ম, মোৰ কাৰণে বিৰাটেই ভোক লাগিছে। আৰু যদি মাজতে আপোনালোকৰ ভোক লাগে, মানে ধৰি লওক মাজে মাজে আপোনালোকৰ ভোক লাগিব পাৰে, অকণমান বুট তিয়াই থ'ব, মগু তিয়াই থ'ব, অকণমান খাই থাকিব, নিমখ নিদিয়াকৈ খাব। বহুতৰ মই এটা দেখোঁ বুট মগু খাই নিমখ দি খায়, নিমখ নিদিয়াকৈ আপোনালোকে বুট মগু খাব, অকণমানকৈ খাব। ড্ৰাই ফ্ৰুটছ আনি থ'ব, খেজুৰ, সেই খেজুৰ ল'ব,
কাজুটো আপোনালোকে কম কোৱান্টিটিত খাব, কাজুটো বেছি খাব নালাগে ড্ৰাই ফ্ৰুটছত, মানে কয় মানুহে যে ড্ৰাই ফ্ৰুটছ খাব লাগে, কিন্তু কাজুটো অকণমান কমাই খাব লাগে। খেজুৰ আপোনালোকে খাব পাৰে, আপোনালোকৰ বডিত যোনটো চুগাৰ নিডছ থাকে, চুগাৰৰ দৰকাৰ হয়, খেজুৰে তাত বহুতখিনি হেল্প কৰে। আপোনালোকে ফ্ৰুটছ ল'ব পাৰে, এতিয়া বজাৰত ফ্ৰুটছ ইজিলি এভেইলেবল হৈ আছে, ৰমজান মাহ চলি আছে, তো ফ্ৰুটছ কল, আপেল এইখিনি এভেইলেবল হৈ আছে, তো আপোনালোকে ল'ব পাৰে। আৰু এনেকুৱা সৰু সুৰা কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। এতিয়া আৰু বেছি কথা নকওঁ, মই পৰাপত কুকাৰটো চিটি মৰাই পিনে মোৰ দালিয়া খিচিৰিকণ মই ৰেডি কৰি লওঁ। খিচিৰিখন হৈ গৈছে, কুকাৰটো ঠাণ্ডা হয় মানে অকণমান আপোনালোকৰ লগত কথা পাতোঁ। মই দুটামান বস্তু আপোনালোকক দেখাম। মই লকডাউনৰ টাইমত অকণমান ঘৰতে মানে অকণমান দুটামান বস্তু বনাইছিলোঁ ফাৰ্ষ্ট টাইম। এটাটো এইটো নেমু টেঙা আচাৰ, ফাৰ্ষ্ট মাক দেখোঁ আগতে বনাই, এইবাৰ মই ট্ৰাই কৰিলোঁ, ভাল হৈছে দেই খাবলৈ। তাৰপাছত এয়া জাতিলাও আচাৰ, মই খুলি দেখাম বৈয়ামকেইটা, বাহিৰে বাহিৰে নেদেখাওঁ, অকণমানেই হৈছে জাতিলাও আচাৰ, অকণমানকৈ বনাইছিলোঁ। তাৰপিছত আৰু এয়া বেঙেনা আচাৰ, বেঙেনা আচাৰডোখৰ শেষেই হ'ল খাই খাই পিনে। এতিয়া খোৱা নাই মই, আগতে খাই এওঁ খাই পিনে শেষ হ'ল। মই এতিয়া বৈয়ামকেইটা আপোনালোকক খুলি খুলি দেখাই আছোঁ। নেমু টেঙা আচাৰ আপোনালোকে দেখিছে, দেখাইছোঁ দেই, অকণমান ভালকৈ দাঙি দেখাম। এইখিনি নেমু টেঙা আচাৰ, বৈয়ামকেইটা উলিয়াইছোঁ মানে অকণমান ৰ'দাই লওঁ, বতৰটো আজি ভাল কৰিছে, ৰ'দ দিছে, কাপোৰ এইখিনিও ধুলোঁ। এতিয়া এইটো মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। বেঙেনা আচাৰ দেখিছেনে, এয়া বেঙেনা আচাৰ মই আপোনালোকক দেখাই আছোঁ। এইটো আকৌ বেঙেনা আচাৰ শেষেই হ'লগৈ খাই খাই। এওঁ আমাৰ ৰুটিৰ লগত খাই, ভাতৰ লগতো খাই ভাল পায়। এওঁ একচুৱেলি আমাৰ বজাৰৰ আচাৰ বৰ এটা ভাল নাপায়, সেইকাৰণে মই ঘৰতে, বিয়া হোৱা প্ৰথমতেই কৈছে পচন্দ অপচন্দ, যে মই এইকেইটা পচন্দৰ, এইকেইটা অপচন্দৰ। তো প্ৰথম আছিলে যে মই বজাৰৰ পটককৈ এনেকুৱা আচাৰবোৰ মই খাই বেয়া পাওঁ, পাৰিলে তুমি ঘৰতে প্ৰস্তুত কৰিবা। তো মই সেইকাৰণে এয়া লকডাউনত কি আচাৰ বনাম, বেঙেনা আছিলে, বেঙেনাকেইটা অকণমান শুকাই যোৱা হেন পাই পিনে মই এয়া আচাৰ কৰি পেলালোঁ। এয়া বেঙেনা আচাৰ কৰিলোঁ, নেমু টেঙা আচাৰ আপোনালোকক দেখা, জাতিলাও আচাৰ দেখিছে, অকণমান বনাইছিলোঁ মই জাতিলাও, অকণমান এডোখৰ লৈ পিনে ট্ৰাই কৰিছিলোঁ। জাতিলাও আচাৰো হৈ আছে, শুকান জলকীয়া দি পিনে মই কৰিছিলোঁ। দেখিলে আচাৰখিনি, এতিয়া মই আচাৰখিনি ৰ'দাই ল'মগৈ, ৰ'দটো অকণমান চোকা কৰিছে। চ' ফাইনেলি মই লাঞ্চটো কৰি লওঁ। লাঞ্চত মই লৈ লৈছোঁ এয়া দৈ, এয়া খিচিৰি, চালাড, মই আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ ভালকৈ। মোৰ এয়া লাঞ্চৰ থালি আজিৰ, এয়া মই চালাড লৈ লৈছোঁ, বিলাহী দুডোখৰ, তিয়ঁহ এটা কাটি লৈছোঁ। আপোনালোকে যদি অকণমান নিমখ জালুকৰ গুড়া ছটিয়াই ল'ব বিচাৰে, অকণমান টেঙা চেপি ল'ব বিচাৰে ল'ব পাৰে, কিন্তু মই এইদৰে ল'বলৈ ভাল পাওঁ। এয়া মোৰ দালিয়া খিচিৰি দেখিছে। আপোনালোকে যদি ইয়াতে দালিয়া আপোনালোকে দিবলৈ বেয়া পায়, বা আপোনালোকৰ ওচৰত দালিয়া এভেইলেবল নাথাকে, মই বাৰে বাৰে কৈছোঁ অকণমান পাচলি দি দালিকণ বইল কৰি ল'ব এইদৰে ডাঠকৈ। আৰু এয়া দৈ আমাৰ চবৰে ঘৰতে এভেইলেবল হয়েই। মই ইয়াতে অকণমান জালুকৰ গুড়া দি দিছোঁ, এইদৰে মই মিলাই লৈছোঁ, নিমখ চিমখ মই নাই দিয়া, অকণমান জালুকৰ গুড়া দি পিনে মই এইদৰে দৈকণ লৈ লৈছোঁ। তো ফাইনেলি মোৰ এয়া লাঞ্চৰ থালি, মই লাঞ্চটো কৰি লওঁ। হাই, তো লাঞ্চ কৰা হৈ গ'ল, এতিয়া জাষ্ট এনেই বহি আছোঁ। তো আপুনি শুনি আছে মোৰ এৰুৱাই দিয়ক কি হৈছে, শুনো দিয়া, মই এৰুৱাই দিওঁ। অ' মা, কিয় লগাই থাকে? মোৰ হাজবেণ্ডে মোৰ চুনুৰ লগত অকণমান ধেমালি কৰিছিলে, চিচমাই চুনু মেও কৈ দিয়া, মেও কৈ দিয়া। এয়া কেট বহি আছে, লগাই আছে মোৰ পোৱালিটোক, আকৌ উৎপাত কৰিব। দেখিছে, যেতিয়া ঘৰত থাকে দিনটো ইয়াৰ লগতে লাগি থাকে এইদৰে। যা খেলকে যা। চ' দিনটো অলমষ্ট শেষেই হ'ল। আবেলি এতিয়া মই অকণমান এনেই বহি আছোঁ, ভাবিলোঁ এষাৰ দুষাৰ আপোনালোকৰ লগত পাতি লওঁ। চ' আই হোপ চবৰে লাঞ্চ হৈ গৈছে চাগে। এতিয়া আৰু ইভিনিং চাহ খোৱাৰে সময় হ'ল। তো ইভিনিং মই আপোনালোকৰ লগত মোৰ ইভিনিং মিলটো শ্বেয়াৰ কৰি ল'ম একেলগে অলপ দেৰি পাছত। তো ঠিক আছে, আপোনালোকে থাকক, আমি ইভিনিং চাহ খোৱাত লগ পাম।
তো এতিয়া মোৰ ডিনাৰ হৈ গ'ল মই ডিনাৰ কৰি ল'লোঁ আপোনালোকৰ লগত মই দেখাইছোঁ মই ডিনাৰ কৰি ল'লোঁ এতিয়া অলমষ্ট ৰাতি 8টা বাজিলে মই বিফ'ৰ 8 এইকেইদিন মই ডিনাৰ কৰি আছোঁ হাজবেণ্ড এতিয়ালৈকে খোৱা নাই তেওঁ বোলে বইল দালি খাব তো তেওঁ নিজৰ কাৰণে নিজে ৰেডি কৰি আছে মোক কৈছে তুমি নালাগে বনাব মই কৰি ল'ম তো মই ফ্ৰী এতিয়া চ' এইদৰে মোৰ 5th ডে'টো আজি কমপ্লিট হ'ল মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দিনটো কামৰ মাজতো এপদ দুপদকৈ বস্তুখিনি যিখিনি ভাবোঁ যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো দৰকাৰী সেইখিনি মই শ্বেয়াৰ কৰি ল'লোঁ তো আজিলৈ আহোঁ এতিয়া মই অকণমান নিজৰ স্কিন কেয়াৰ কৰিম তো যিখিনি মই আপোনাক কৈছিলোঁ যে ডিউৰিং দিছ 12 ডেজ পিৰিয়ড মই মোৰ এটা স্পেচিয়েল স্কিন কেয়াৰ মই কৰি যাম তো তাৰে মই এতিয়া মই কি স্কিন কেয়াৰ কৰিম মই সেইটো আপোনালোকৰ লগত ছেপাৰেটকৈ ভিডিঅ' শ্বেয়াৰ কৰিম তো এতিয়া আজি ইমানতে আৰু মই মোৰ ব্লগটো সামৰিছোঁ তো আপোনালোকে ভালদৰে থাকক কুশলে থাকক আকৌ লগ পাম কাইলৈ নতুন দিনৰ এটা আৰম্ভণি লৈ নতুন যদি কিবা সালসলনি থাকে নতুন সালসলনিখিনি আপোনালোকৰ আগত দাঙি ধৰিম আজিলৈ আহোঁ বাই গুড নাইট টেক কেয়াৰ